একেবাৰে এটা সৰু ৰেচিপি লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰো কৰিব। আহকচোন চাওঁ, একেবাৰে সৰু এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে কেনেকুৱা পায় খাই পেলাই চাই মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া ৰঙালাও ফুল আপোনালোকে বেচনৰ লগত খাইছেই চাগে। আজি মই লৈ আহিছোঁ মচুৰ দাইলৰ লগত। খাই পাইছেনে নাই নাজানো। আজি চাওকচোন বাৰু মচুৰ দাইলৰ লগত কেনেকৈ খায়। মই মচুৰ দাইলখিনি মিক্সিত পিচি ল'ম। মিক্সিত দি লৈছোঁ। নিমখ হালধিকণ দি আকৌ এবাৰ মই মিক্সিত মাৰি ল'ম। আৰু এয়া আজি ৰেচিপি ৰেডি। খাই চাবচোন এনেকৈ বনাই। আৰু আজিলৈ মোৰ বাই বাই। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ বাই বাই।